তো নমস্কাৰ বন্ধুসকল, কি পুনৰ পৰা স্বাগতম কৰিছোঁ মোৰ ইণ্টাৰেষ্টিংৰ মাজলৈ। আৰু আপোনালোকে চাই আছে ককাইটি ৰোজ তাৰ। তো আপোনালোকে ভাবিছে চাগে এই চেনেলটো আমাৰ মৰমৰ চেনেলটো কিয় বাৰু বাৰে বাৰে নামটো চেঞ্জ হৈ থাকে, কিয় নামটো বাৰে বাৰে চেঞ্জ হৈ থাকে আপোনালোকে জানিব মন গৈছে নেকি? শুনক, জানো ময়ো নাজানো, আপোনালোকে জানে যদি ক'বচোন কিয় চেঞ্জ হৈ গৈছে। জানো তো বহুত দিনৰ মনত ৰষ্টিংটো আহিছোঁ, ভিডিঅ'টো শেষলৈকে চাব বুলি ভিক্ষা মাগিছোঁ দেই বাৰু। কাৰণতো ৰষ্টিং ভিডিঅ'বোৰতো বহুত দিনৰ মনত বনোৱাই নাই, বহুত দিনৰ মূৰত আহিছোঁ। সকলোৱে আকৌ আগৰ দৰে আঁকোৱালি ল'ব বুলি বিশ্বাস ৰাখিছোঁ দেই বাৰু। তো বেছি আলাপলে নবকি মেইন টপিকলৈ যাওঁ নে কি কয়? তো আজি আপোনালোকে থাম্বনেইল চাই গম পাইছে কাক ৰোষ্ট কৰিবলৈ গৈছোঁ। হয়, আজি আমি ৰোষ্ট কৰিব গৈছোঁ ককা আৰু নাতিৰ খেলকেইখন আৰু চুইজাৰ পিন্ধি ডেক্সি ধোৱাৰ কঁকাল ব'লক। ৰাম ককা এনেকৈ নহয়, যিটো বয়সত আপুনি নাতিৰ লগত খেলিব লাগিছিলে খেল, সেইটো বয়সত আকৌ আপুনি নাতিৰ লগত কৰি দিলে প্ৰেম। এনেকৈ হ'লে কেনেকৈ হ'ব ককা? প্ৰথমতেতো মই ভিডিঅ'টো দেখি পিনি ভাবিছিলোঁ ককাক আৰু ককাকে নাতিক সাধু কথা শুনাব চাগে, সাধু কথা ক'ব। পিছতে গম পাইছোঁ মই ককা আৰু নাতিয়ে প্ৰেম কৰি পিনি ইনষ্টাগ্ৰামত বনাইছে ৰিলচ। এনেকৈ হ'লে কেনেকৈ হ'ব ককা? ককাই এইটো বয়সত নামঘৰত গৈ জ্বলাব লাগিছিলে ধূপ, কিন্তু ককাই এতিয়া খাব আমাৰ পৰা কোপ, মানে ৰষ্টিঙৰ কোপটোৰ কথা কৈছোঁ দিয়াচোন। মুখৰ পৰা ধোঁৱা ওলাইছে দেখিছেনে? ঠাণ্ডা দিন পালেহি, আপোনালোকে চুৱেটাৰটো এটা পিন্ধি ল'ব দেই গাইছ। ককা চাগে ভাইৰেল হ'বলৈ খুব মন গৈ আছিলে, সেইকাৰণে নাতিৰ জোখৰ ছোৱালী এজনী ভাল পাই মানে পটাই লৈ পিনি, আৰু পটাই লৈ দিয়াচোন, পটাই লৈ পিনি মানে ৰিলচ বনাই পিনি ককাও ভাইৰেল হৈ দিলে। 72 বছৰ ককাৰ দৰে ককাও ভাইৰেল হৈ দিলে। ইচ আমিহে থকাতে থাকি গ'লোঁ, কি ক'ব? বোলো হাবিত কাহে ওলাই নাহে, ককাই বোলে ব্ৰিটিছৰ কৰ্মকাণ্ডবোৰ এৰি নাহে। ককাই ভাবিছিলে নাতিৰ লগত খেলি দিওঁ খেল, কিন্তু ককাই গম নাপালে কি হৈ গেল, মানে গ'ল। क्या बोल रहा है? उबला हुआ अंडा मांग रहा है। ठुमक ठुमक जब हिट जाए तू पहाड़ी बाटोमा, छम छमा पायल घुंघरू बजने त्यार कुटमा, लाल त्यार कंगना हाथ में चूड़ी छन हरा, लाल त्यार। मौसम तो ऐसा लग रहा है दिल गार्डन हो रहा है, बहुत मजा आ रहा है यहाँ पे, यहाँ लबे सीरी सा लग रहा है दिल गार्डन। ককাই পিন্ধিলে চুইদাৰ নহয় কিন্তু মোৰ চুইটাৰ। হয়, ককাই পিন্ধিলে চুইদাৰ নহয় কিন্তু মোৰ চুইটাৰ। ককা আপুনি বেছিকৈ চলায় নেকি টুইটাৰ? ইণ্টাৰনেট ওলোৱাৰ পৰা মানে সকলোৱে য'ত যেনেকৈ পাৰে যি টি পিন্ধি মেলি বা যি টি কৰি মেলি মুঠতে জানে ভাইৰেল হ'ব লাগে। এনেকৈ হ'লে নহ'ব নহয়, ভাইৰেল হ'ব লাগে মুঠতে। সেইকাৰণে নাতি আৰু নাতিহঁতলৈ অনা কাপোৰ কানি পিন্ধি যি টি কৰি মানে ইনষ্টাগ্ৰামৰ ৰিলচ বনাই পিনি ককাহঁতৰ বাৰু কৈয়ে ভাইৰেল হৈ আছে, যাৰ ফলত আমি ইনষ্টাগ্ৰামটো খুলিবলৈ ভয় লাগে। এইটোৰ নিচিনা বাকচু দিব পাওঁ। হয়, तू समझा? हाँ नहीं तू समझा नहीं। ৰাইজসকল, আমাৰো কাপোৰ কানি ক'লা হ'ল, আমিও ঘৰলৈ গুচি আহিলোঁ। বুজি পালেই নহয়, কিবা পুৰণি কথা মনত পৰিছে নি বাৰু? হয়, আমাৰো কাপোৰ কানি ক'লা হ'ল, আমিও ঘৰলৈ গুচি আহিলোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ আলে পালে বকি থাকিবলৈ মন নাই দিয়াচোন। ৰাইজসকল, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ বহুত দিনৰ মূৰত ভিডিঅ' এটা দিছোঁ। বেছি দীঘলীয়া কৰিলে আপোনালোকেতো আমনি পাব দিয়কচোন। সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব, কাৰণ বহুত দিনৰ মূৰত মেদানত আহিছোঁ দিয়াচোন। আগৰ দৰে মৰম আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। বাৰু, ঠাণ্ডাত কথাই নুফুটা হৈছোঁ। বাই বাই, কাপোৰখন লৈ শুই থাকক, পুৰা দিন আৰু শুই থাকক। বাই বাই।